বেছিকৈ পূজা প্ৰাৰ্থনা কৰাজনেই সদায় কিয় দুখত থাকে বাৰু আৰু পাপীজনেই সদায় সুখত থাকে। যিজনে ভগৱানক নিয়মিতভাৱে প্ৰাৰ্থনা কৰে, পূজা অৰ্চনা কৰে, সেইজনৰেই দুখ কিয় বেছি হয় বাৰু? এইফালৰ পৰা চাবলৈ গ'লে মন্দিৰৰ পূজাৰী বা নামঘৰীয়াজনেই দেখোন আটাইতকৈ ধনী হ'ব লাগিছিল, কিন্তু বেছিকৈ পূজা অৰ্চনা কৰাজনৰেই ইমান দুখ, ইমান দৰিদ্ৰতা কিয়? ইয়াৰ কাৰণ জানিলে আপোনাৰ চকুলো বৈ যাব। আহক আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি জানি লওঁ বেছিকৈ পূজা অৰ্চনা কৰা, বেছিকৈ পূজা পাঠ ভগৱানক আৰাধনা কৰাজনৰেই দুখ কিয় বেছি হয়। যদি আপুনিও জীৱনত সুখত থাকিব বিচাৰিছে, শান্তিত থাকিব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি কমেণ্টত এবাৰ ভগৱানৰ নাম লিখক। ময়ো প্ৰাৰ্থনা কৰিম আপোনাৰ সকলো দুখ, দৰিদ্ৰতা প্ৰভুৱে দূৰ কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহু ক্ষেত্ৰত দেখা যায় যিসকলেই বহুত বেছি পূজা পাঠ কৰে, প্ৰাৰ্থনা কৰে, তেনেলোকেই সকলোতকৈ বেছি দুখ পায়। কিন্তু যিজনৰ ঈশ্বৰৰ প্ৰতি ভক্তি নাই, যিজন নাস্তিক, যিজনে কাৰো উপকাৰ নকৰে, তেওঁ বহুত বেছি সুখৰ জীৱন লাভ কৰে। এইবোৰ দেখি চাগে কেতিয়াবা আপুনিও ভাবে ভগৱানেই নাই চাগে মোৰ লগত। ইমান ভক্তি কৰোঁ, ইমান পূজা পাঠ কৰোঁ, তথাপিও ভগৱানে মোক চকু মেলি কিয় নাচায়? দুখৰ ওপৰত কেৱল দুখ দি যায়। মোৰ লগত ভগৱানে কিয় ইমান অন্যায় কৰিছে? কিয় মই কান্দিয়েই থাকিবলগীয়া হৈছে? ভগৱান কিয় ইমান নিষ্ঠুৰ? এনেকুৱা চাগে আপোনাৰো হয়। এয়া কিন্তু কোনো কাহিনী নহয়, এনেকুৱা সকলোৰে ক্ষেত্ৰত হয়, সকলোৰে জীৱনত হয়। গতিকে আজি মই আপোনালোকক ইয়াৰ আঁৰত লুকাই থকা কাৰণটো ক'ম। ভগৱান শ্ৰীকৃষ্ণই স্বয়ং নিজেই ইয়াৰ উত্তৰ দিছে। যি বহুত বেছি পূজা পাঠ কৰে বা একচিত্তে যিজনে ঈশ্বৰৰ নাম লয়, সেইজনৰ দুখ কিয় বেছি হয়? ইয়াৰ উত্তৰ শ্ৰীমদ ভগৱত গীতাত শ্ৰীকৃষ্ণই সুন্দৰভাৱে উল্লেখ কৰিছে। গতিকে আহক কাহিনীৰ মাজলৈ সোমাই যাওঁ। এই কথাখিনি দ্বাপৰ যুগৰ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত কথোপকথন চলি আছিল। কৃষ্ণ অৰ্জুন সংবাদ। তেতিয়া অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, হে মাধৱ, যি মানুহে বহুত বেছি পূজা পাঠ কৰে, যি মানুহে একচিত্তে ঈশ্বৰৰ ভক্তি কৰে, তেওঁলোকৰ বেছিভাগেই বহুত বেছি দুখত থাকে, বেছিভাগেই অশান্তিত থাকে। ইয়াৰ আঁৰৰ কাৰণ কি? আনহাতে যিসকলে ভগৱানৰ নামেই নলয়, ভগৱানক স্মৰণ নকৰে, ভুল আৰু পাপ কামত লিপ্ত হয়, তেনে মানুহক মই প্ৰায়ে সুখত থকা দেখোঁ। এনেকুৱা কিয় হয় মাধৱ? মোক ইয়াৰ আঁৰৰ কাৰণটো বুজাই দিয়া দয়াময়। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এটা সৰু কাহিনীৰ মাজেৰে অৰ্জুনৰ সেই প্ৰশ্নৰ উত্তৰটো দিবলৈ ল'লে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা সেই কথাখিনি আপুনিও শ্ৰৱণ কৰক। এজন গুৰুৰ দুজন শিষ্য আছিল। দুয়োজন পঢ়া শুনা কৰা বিদ্বান শিষ্য আছিল। দুয়োজনৰ পাৰ্থক্য এটাই, এজনে ভগৱানক বিশ্বাস কৰে, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখে, ঈশ্বৰক পূজা অৰ্চনা কৰে, আৰু আনজন ভগৱানক নমনা এজন নাস্তিক শিষ্য। য'ত ভগৱানৰ কথা হয়, সৎ সংগ থাকে, য'ত ভগৱানৰ নাম কীৰ্তন হয়, তালৈ এজন দৌৰি গুচি যায় আৰু আনজনে এইবোৰৰ প্ৰতি গুৰুত্বই নিদিয়ে। এজনে একচিত্তে ঈশ্বৰৰ নাম লয়, পূজা পাঠ কৰে, প্ৰাৰ্থনা কৰে, আনজনে কিন্তু এই সকলোবোৰৰ পৰা সদায় দূৰত থাকে। তেওঁ সুৰাত কেৱল মগন হৈ থাকে, বেশ্যাৰ সংগত থাকে, অসৎ কামত লিপ্ত হয়। গোটেই বেয়া স্বভাৱবোৰ এজন শিষ্যৰেই আছিল। এবাৰ এই শিষ্যজনে সুৰাপান কৰি আবুল তাবুল বকি ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল। এনেদৰে গৈ থাকোঁতেই ৰাস্তাত তেওঁ এটা পইচাৰ বেগ পৰি থকা দেখিলে। তেওঁ ফূৰ্তিত ক'ব নোৱাৰা হ'ল। তেওঁ জোৰ জোৰকৈ সকলোকে চিঞৰি চিঞৰি ক'লে যে মই পইচাৰে ভৰি থকা এটা ডাঙৰ মোনা পাই গ'লোঁ। মোৰ জীৱন সফল হৈ গ'ল। এই টকাৰে মই মোৰ জীৱনৰ সকলো প্ৰয়োজনীয়তা এতিয়া পূৰণ কৰিম। ফূৰ্তিতে তেওঁ এইদৰেই চিঞৰি চিঞৰি গৈ থাকিল। ইফালে আনজন শিষ্যই মন্দিৰৰ পৰা ভজন কীৰ্তন কৰি খোজকাঢ়ি আহি আছিল আৰু হঠাতে তেওঁৰ ভৰিত এডাল ডাঙৰ কাঁইট সোমাই গ'ল আৰু বহুত বেছি তেজ ওলাবলৈ ধৰিলে। তেজেৰে ৰঙা হৈ গৈছিল। ঠিক সেই সময়তে আনজন শিষ্যও গৈ সেই স্থান পালেগৈ আৰু হাঁহি হাঁহি ঠাট্টা কৰি তেওঁক ক'লে, সেইজন তুমিয়েই নহয় জানো, যিজনে বহুত বেছি ঈশ্বৰক চিন্তা কৰি কাম কৰা,
পূজা পাঠ কৰা, ভগৱানৰ নাম কীৰ্তন কৰা। কি হ'ল, তোমাক কি দিলে তোমাৰ ভগৱানে? মোক চোৱা, মইতো কেতিয়াও মন্দিৰ গৈ পোৱা নাই। মই না পূজা পাঠ কৰোঁ, না প্ৰাৰ্থনা কৰোঁ, না ঈশ্বৰক চিন্তা কৰোঁ। আনকি মই আজিলৈকে জীৱনত একো ভাল কাম কৰিও পোৱা নাই। মোৰ ঘৰত কোনো মন্দিৰো নাই। না মই কেতিয়াবা ঘৰত সত্যনাৰায়ণ পূজা কৰি পাইছোঁ। ভগৱানৰ সন্মুখত মই কেতিয়াও মূৰ দোৱাই পোৱা নাই। তথাপিও চোৱা, মই কিমান সুখী, মই কিমান সুখ সমৃদ্ধিৰ গৰাকী। মোৰ ওচৰত কোনো টকা পইচাৰ এতিয়া অভাৱ নাই। মই কিমান ধনী চোৱা, সকলোতকৈ সুখৰ জীৱন ময়েই কটাম এতিয়া। এইবোৰ শুনি ভাল শিষ্যজনৰ অন্তৰত লাগি গ'ল কথাখিনিয়ে। তেওঁ মনে মনে ভাবিলে, এয়াতো সত্য কথা। মই ইমান ঈশ্বৰক পূজা কৰোঁ, ভক্তি কৰোঁ, তথাপিও মই ইমান দুখৰ জীৱন কটাই আছোঁ। কিন্তু মোৰ লগৰজনেতো নাস্তিক, তথাপিও তেওঁ ইমান সুখৰ জীৱন কটাইছে। এইবোৰ ভাবি গুণি ভাল শিষ্যজন গুৰুৰ ওচৰলৈ গ'ল আৰু গুৰুক একেই প্ৰশ্ন কৰিলে, গুৰুদেৱ, মই ইমান ঈশ্বৰক চিন্তা কৰোঁ, ইমান পূজা পাঠ কৰোঁ, প্ৰাৰ্থনা কৰোঁ, ভজন কীৰ্তন কৰোঁ, কাৰো অন্যায় নকৰোঁ, সকলোকে সহায় কৰোঁ, তথাপি মোৰ জীৱনত ইমান দুখ কিয়? মোৰ লগৰজনেতো কেতিয়াও ঈশ্বৰক বিশ্বাস কৰি পোৱাই নাই, তেওঁ কেতিয়াও প্ৰাৰ্থনা কৰিয়েই পোৱা নাই, তেওঁ নাস্তিক, তথাপি তেওঁ ইমান সুখৰ জীৱন কটাইছে। ইয়াৰ কাৰণ কি গুৰুদেৱ? গুৰুদেৱে হাঁহি পেলাই ক'লে, ভগৱানে যি কৰে ভালৰ বাবেই কৰে। মানুহৰ যিমান যোগ্যতা সেই অনুসৰিয়েই ঈশ্বৰে তেওঁক ফল দিয়ে। তুমি ভাবা, ভগৱানে তোমাৰ ভৰিতেই কিয় কাঁইট সুমুৱালে আৰু আনজনক টকা পইচাৰে ভৰা মোনাখন কিয় দিলে? শুনা, তুমি আগৰ জনমত বহুত পাপ কৰিছিলা। আজি তোমাৰ কপালত মৃত্যু লিখা আছিল, কিন্তু তুমি বাচি গ'লা কাৰণ তুমি মন্দিৰৰ পৰা আহিছা, ভগৱানৰ শৰণাপন্ন হৈ আহিছা। সেইবাবে আজি তোমাৰ মৃত্যু নহয়, তোমাৰ ভৰিত কেৱল কাঁইট এডাল সোমাল আৰু ভগৱানে তোমাক থাপ মাৰি ধৰিলে। এতিয়া তোমাৰ লগৰজনৰ কথা কওঁ শুনা। তোমাৰ লগৰজন আগৰ জনমত এজন সন্ত মহাপুৰুষ আছিল আৰু তেওঁৰ আজি ভাগ্য সলনি হৈ তেওঁ অগাধ ধন সম্পত্তিৰ গৰাকী হ'বলগীয়া আছিল। কিন্তু যিহেতু তেওঁ এইটো জনমত কোনো ভাল কাম কৰি পোৱা নাছিল, কেৱল আনৰ অন্যায় কৰিছিল, সেইবাবে তেওঁ কেৱল কেইটামান টকাহে পালে, অথচ তেওঁ অগাধ ধন সম্পত্তিৰ মালিক হ'বলগীয়া আছিল। বিধাতাই তেওঁৰ কপালত তেনেকৈ লিখিছিল, কিন্তু ভগৱানক আৰাধনা নকৰাৰ বাবে সেয়া সলনি হৈ গ'ল। গতিকে তুমিও ভগৱানক দোষ দিয়া বন্ধ কৰা আৰু বৰ্তমানক লৈ সুখী হোৱা। সময়ৰ সৎ প্ৰয়োগ কৰা, কৰ্ম কৰা, সমস্যাৰ লগত যুঁজিবলৈ চেষ্টা কৰা। সমস্যা বা দুখ হ'লে কি কৰিম বুলি ভাবি সময় নষ্ট নকৰি সেই সমস্যাৰ লগত কেনেকৈ যুঁজ দিব লাগে সেই বিষয়ে ভবা আৰম্ভ কৰা। জীৱনত যিমানেই দুখ নাথাকক কিয়, সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ একচিত্তে ঈশ্বৰৰ নাম লৈ দুখৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে ভাবি আগুৱাই যোৱা। আৰু এনে কৰিলে ভৱিষ্যত নিজে নিজেই ভাল হৈ যাব। আৰু ভাল শিষ্যজনে গুৰুৰ কথা শুনি বৰ সন্তোষ পালে আৰু তেওঁৰ চকু খোল খাই গ'ল আৰু পুনৰ তেওঁ ঈশ্বৰৰ চিন্তন দুগুণ উৎসাহেৰে কৰিবলৈ ল'লে, পূজা পাঠ কৰিবলৈ ল'লে। গতিকে আপুনিও যদি কেতিয়াবা সমস্যাত পৰি, দুখত পৰি ঈশ্বৰক দোষ দিবলৈ আৰম্ভ কৰিছে, তেন্তে সেয়া নকৰি একচিত্তে ঈশ্বৰৰ চৰণলৈ গৈ আপোনাৰ সকলো দুখ তেওঁৰ আগত প্ৰকাশ কৰক আৰু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা এটা ৰাস্তা বিচাৰি লওক। এইখিনিত আপোনাক ঈশ্বৰে নিশ্চয় সহায় কৰিব আৰু সমস্যাৰ পৰা পৰিত্ৰাণৰ ৰাস্তাটো ঈশ্বৰে আপোনাক নিশ্চয় দেখুৱাই দিব। কৰ্ম আপুনি কিন্তু নিজেই কৰিব লাগিব, ঈশ্বৰে মাত্ৰ আপোনাক আপোনাৰ ৰাস্তাটো দেখুৱাই দিব। গতিকে ঈশ্বৰৰ ওপৰত বিশ্বাস নেহেৰুৱাই একমনে একচিত্ৰে ঈশ্বৰক আৰাধনা কৰি চলক, ঈশ্বৰে আপোনাক নিশ্চয় মংগল কৰিব। ময়ো প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সমস্ত দুখ, পীড়া, যন্ত্ৰণা, কষ্ট নোহোৱা কৰি আপোনাক সঠিক ৰাস্তা দেখুৱাই ঈশ্বৰে শক্তি দি ভক্তিৰ পাত্ৰ কৰি লৈ যাওক আগুৱাই। ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়।